দিন আজি আমাৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছে ইয়াত দাৰাংগাজুলি সমষ্টিৰ পৰা হাজাৰ হাজাৰ মানুহ আহি পেলাই ইয়াত আমি নমিনেশ্যন দাখিল কৰিলে আজিৰ আমাৰ কাৰণে খুব ভাল দিন আপোনালোকে দেখিছে তাতে প্ৰাক্তন বিধায়ক আছে বিধায়কে খেলিব আপুনি এগৰাকী আছে কেনেদৰে হ'ব বুলি ভাবিছে নাই আপোনালোকে আজি দেখিছে আজি ক'ব পাৰোঁ আমি 22 তাৰিখে যিটো নিৰ্বাচন হ'ব আৰু 26 তাৰিখেতো যিটো ৰিজাল্ট হ'ব তাত আপোনালোকে দেখিবই ইয়াত বিজেপিৰ পাৰ্টীয়ে জিকিব বুলি আপোনালোকৰ যিটো আজিৰ ৰাইজৰ সঁহাৰি এই ৰাইজৰ পৰা আজি আমি ক'ব পাৰোঁ আপনি দৰঙাজুলি সমষ্টিত বিজেপিৰ বিভিন্ন সমষ্টিৰ পৰা কেইবাজনো আচলতে প্ৰাৰ্থী তাত দাবীদাৰ আছিল কিন্তু দৰঙাজুলিত দেখা গ'ল যে আপুনি অবিসম্বাদী নেতা গতিকে আপোনাৰ দলৰ মাজত আপোনাৰ জনপ্ৰিয়তাটো কেনেকুৱা আপোনালোকে দেখিছে মই দাৰাংগাজুলিত 3বাৰ মই ইলেকশ্যন জিকি অহা মানুহ ৰাইজৰ সমৰ্থন আজিও দেখিছে সেইদিনা 3 তাৰিখ আগষ্টত আপোনালোকে দেখিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে মোৰ সমষ্টিত তো আপোনালোকে দেখিছে 3 তাৰিখে আৰু নিশ্চয় আমাৰ দলীয় নেতাসকল আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আৰু নিশ্চয় আহিব তো আপোনালোকে সেইদিনাও দেখিব আজি হয় আজি আমাৰ নাগৰজুলি পৰিষদীয় সমষ্টিৰ পৰা মই বিজেপি প্ৰাৰ্থীৰ পৰা মানে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ তো খুব ভাল লাগিছে আজি এটা সঁচা কথা ক'ব গ'লে বহুত ভাল লাগিছে আজিৰ পৰা আৰম্ভণি নতুন এটা যুগৰ নতুন এটা মানে সময়ৰ বুলি আৰম্ভণি বুলি ক'ব পাৰোঁ তো ভাল লাগিছে বহুত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ সমৰ্থক লৈ আপুনি আহিছে আপোনাক সংগ দিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই আপোনাক আজি সংগ দিলে আজি আমাৰ মোটামুটি নাগৰজুলি সমষ্টিৰ পৰা মোটামুটি 12ৰ পৰা 15,000 মানুহ মোৰ লগত আহিছে আমাৰ লগত আছিল আজি আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি সৰ্দাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নাগৰজুলিৰ প্ৰভাৰী ৰাতুল শৰ্মা ডাঙৰীয়া আমাৰ নাগৰজুলি মণ্ডল বিজেপিৰ সভাপতি শংকৰ দাস ডাঙৰীয়া আমাৰ জিলাৰ সভাপতি ভিক্টৰ কুমাৰ দাস ডাঙৰীয়া সকলোৱে আমাৰ লগত আৰু আমাৰ আৰু এজন বিজেপিৰ জ্যেষ্ঠ নেতা আছিলে আমাৰ ঋষিৰাজ হাজৰিকা ডাঙৰীয়া আৰু লগতে সকলো একেলগে আমি আগবাঢ়ি আহি কিনে আজি নমিনেশ্যন পত্ৰ দাখিল কৰিলোঁ সঁচা কথা আজি এটা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে আগন্তুক দিনত আজিৰ যিটো মানে পৰিৱেশ এই পৰিস্থিতিয়ে মানে এটা কথা নিশ্চিত হৈছে নাগৰজুলি আজি আমি জয় হোৱা মানে নিশ্চিত বুলি ধৰি ল'ব পাৰোঁ নিশ্চয় তৃতীয়বাৰৰ কাৰণে জয় হ'ব কিয় যোৱা দুইবেলি আমি দুটাবাৰো আমি জয় হৈ আহিছোঁ এতিয়া এইবাৰ জয় হ'লে 3বাৰ হ'ব আৰু এইবাৰ অধিক ভোটত জয় হ'ব মানে আমি এইবাৰ 30,000ৰ ওপৰত ভোটত আমি পাবলৈ সক্ষম হ'ম নাগৰজুলি সমষ্টিত আমাৰ দৰঙাজুলি পৰিষদীয় যিটো সমষ্টি ইয়াততো মই ভাবোঁ কাৰোবাৰ লগত যে কোনোবা যে প্ৰতিদ্বন্দ্বিতাত আহিব আজিৰ তাৰিখত মই দেখা নাই মই আপোনাক কৈছোঁ আজিৰ তাৰিখত ইয়াতে বিজিত গৌৰা নাৰ্জাৰীৰ বিৰুদ্ধে কোনোবা যে প্ৰতিদ্বন্দ্বিতাত আহিব মই কিন্তু দেখা নাই হাজাৰ হাজাৰ মানুহ আজি যি ধৰণে ওলাই আছে দলীয় কাৰ্যকৰ্তা শুভাকাংক্ষী সমৰ্থক সাধাৰণ জনতা যি ধৰণে যে ওলাই আছে অকল দৰঙাজুলি নাগৰিজুলি আৰু আপোনাৰ শুক্লা চেৰফাং যি ধৰণে মানুহে যে ওলাই আহিছে এই তিনিওটা সমষ্টিত তামুলপুৰ জিলাৰ তিনিওটা সমষ্টিৰ 3গৰাকী সন্মানীয় প্ৰাৰ্থীয়ে আজি ইয়াত মনোনয়ন দাখিল কৰিছে 3গৰাকীৰ বিজয় সুনিশ্চিত ইয়াত কোনো ৰোধ কৰিব নোৱাৰে আমি ইয়াত অপৰাজয় ইয়াত সুন্দৰভাৱে জয়ী হৈ যাম এই তিনিওটা সমষ্টিত তামুলপুৰৰ বাকী দুটা সমষ্টিতো আমি যি দুটাত আৰু প্ৰাৰ্থী আমি দিছোঁ এটা গোৰেশ্বৰ আৰু বাগানপাৰা আটাইকেইটা প্ৰাৰ্থী তামুলপুৰ জিলাৰ 5টা সমষ্টিত আমাৰ বিজয় নিশ্চিত হ'ব এইটো আপুনি নিশ্চিতভাৱে থাকক আজি আমি কথা দিছোঁ আৰু ৰাইজ আমাৰ লগত আছে ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আজি ৰাইজ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত বিজেপি চৰকাৰৰ লগত তামুলপুৰত কি ধৰণে কাম হৈছে আপোনালোকে দেখিছে কি ধৰণে কাম কৰিছে ইয়াত সুন্দৰ সুন্দৰ কামবিলাক হৈছে কিমান ডাঙৰ ডাঙৰ কাম হৈছে তামুলপুৰ জিলাত সেইকাৰণে আজি তামুলপুৰৰ জনতা বিজেপি দলৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে সেইকাৰণে আমি ইয়াত বিটিআৰত এইবাৰ বিজেপিত যেতিয়া চৰকাৰ কৰিম তামুলপুৰৰ 5জন আমি পৰিষদীয় আমি সদস্য আমি ইয়াত উপহাৰ দিবলৈ পাৰিম আজি আমি তামুলপুৰ জিলাৰ তৰফৰ পৰা আমাৰ সাংগঠনিক জিলা গৈছোঁ এডমিনিষ্ট্ৰেটিভ জিলাৰ কথা কোৱা নাই 5টা পৰিষদীয় সমষ্টি আছে তাৰে গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে গড়েশ্বৰ চাৰ্কেল অফিচত মনোনয়ন পত্ৰ দাখিল কৰিছে আমাৰ বাগানপাৰাৰ যিগৰাকী মনোনীত প্ৰাৰ্থী ৰেখাৰাণী দাস বড়ো বাইদেৱে বাগানপাৰা আমাৰ মচুলপুৰত তেখেতৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু তামুলপুৰ আমি আয়ুক্ত কাৰ্যালয়ত
দৰংগাজুলি, নাগৰিজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ আমাৰ শ্ৰদ্ধাৰ 3গৰাকী প্ৰাৰ্থী ক্ৰমে আমাৰ বিজিতগৰা নাৰ্জাৰী, লক্ষী দাস আৰু ৰণে নাৰ্জাৰী ডাঙৰীয়াৰ মনোনয়ন পত্ৰ এইমাত্ৰ আমি দাখিল কৰা যিখিনি কাম সেইখিনি সমাপন কৰিলোঁ। আৰু আপোনালোকে দেখিছে প্ৰায় 30 সহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী আৰু কাৰ্যকৰ্তাই আমাৰ এই যোগদান যিটো নেকি মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচীত ইয়াত অংশগ্ৰহণ কৰিছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, ৰাইজে আমাৰ ওচৰত আহিছে, ৰাইজে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ যিনি নেকি মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচী তাত আমি অংশগ্ৰহণ কৰিম। আৰু সেইমতে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক মনোবল বৃদ্ধি কৰাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ তামোলপুৰৰ প্ৰতি যি নেকি মৰম, এই মৰমক সমৰ্থন জনাই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যিহেতু আমাৰ এই সমষ্টিৰ সাংসদ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় 30 সহস্ৰাধিক ব্যক্তি আমাৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সকলোতকৈ ব্যতিক্ৰম কথাটো হৈছে আমি ইয়াত বড়ো আন্দোলন দেখিছোঁ। বড়ো আন্দোলনত যেনেধৰণে মানুহে চুলি খুৰাই বা নিজৰ খালী দেহাটোত যেনেকৈ লিখি লৈছিলে তেখেতসকলৰ জাতীয় যিখিনি নেকি মানে চেতনাৰ কথাবিলাক, আজি বিজেপিৰ হৈ বড়ো জনগোষ্ঠীৰ ডেকা ল'ৰাবিলাকে নিজৰ চুলি কাটি তাতে উই ৱান বিজেপি পদুম ফুল আঁকি লৈছে, বুকত লিখি লৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছোঁ। গতিকে এই কথাটোৱে স্পষ্ট ইংগিত দিছে যে আহি থকা নিৰ্বাচনত আমাৰ বড়ো জনগোষ্ঠীৰ অধিকাংশ আমাৰ শ্ৰদ্ধাৰ ব্যক্তি ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব। আৰু আপোনালোকে সমদলত দেখিছে প্ৰত্যেকটো জনগোষ্ঠীৰ ব্যক্তি আহিছে, ৰাভা জনগোষ্ঠীৰ ব্যক্তি আহিছে, শৰণীয়া জনগোষ্ঠীৰ ব্যক্তি আহিছে, সান্তালী জনগোষ্ঠীৰ ব্যক্তি আহিছে, আমাৰ চাহ জনগোষ্ঠীৰ ব্যক্তি আহিছে, কোচ ৰাজবংশী আহিছে, বেংগলী, গোৰ্খা, অসমীয়া সকলো জনগোষ্ঠীৰ ব্যক্তি আজি এই আমাৰ যিটো নেকি মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই কথাটোৱে এইটোৱে সূচায় যে প্ৰত্যেকটো জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টীৰ লগত তামোলপুৰবাসী আজিৰ সময়ত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। আৰু যি মৰম আজি তেখেতসকলে এই যোগদান কাৰ্যসূচীত থাকি আমাক দেখুৱালে, এই মৰমৰ প্ৰতিদান স্বৰূপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী, তামোলপুৰ সুহৃদ মুখ্যমন্ত্ৰী আগন্তুক সময়ত তামোলপুৰক আৰু বিশেষভাৱে চাই তামোলপুৰখনক আৰু জাকত জিলিকা এখন জিলাৰূপে তেখেতে ৰূপান্তৰ কৰিব বুলি আমি বিশ্বাসী। আমি ভাবোঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা তেনেকুৱা শক্তি নাই। বহুত বাঘা নেতাক বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে। গতিকে আমাৰ সাংগঠনিক ভেটি ইমান শক্তিশালী, আমাৰ প্ৰাৰ্থী যিসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আমাৰ সেই প্ৰাৰ্থিত্ব পোৱা আমাৰ কাৰ্যকৰ্তাসকল ইমান শক্তিশালী আৰু ৰাইজৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত, ৰাইজৰ সমস্যাৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত যে কোনো শক্তিয়ে ভাৰতীয় জনতা পাৰ্টীক পৰাভূত কৰাটো দূৰৰে কথা, বহুত দূৰলৈকে তেখেতসকলে নাথাকে। গতিকে নিশ্চিতভাৱে তামোলপুৰ সাংগঠনিক জিলাৰ 5টা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টী আমাৰ বিজয় ধ্বজা ভাল হ'ব। আৰু যোৱাবাৰ 2020 আমি শুক্লাই চেৰফাং আমি হিচাপে আমি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে বিজেপিৰ পৰা। তো মই বহুতো ব্যৱধানত আমি জিতিছোঁ। এইবাৰ আমাৰ সংগঠন বহুত আমাৰ শক্তিশালী হৈছে আৰু এইবাৰতো ভাল ব্যৱধানত আমি জিতিম। তো পোনপ্ৰথমে মই ধন্যবাদ দিব বিচাৰিছোঁ মই দ্বিতীয়বাৰ কাৰণে যে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু দ্বিতীয়তে আমাৰ সৰ্বকালৰ মুখ্যমন্ত্ৰী, শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ। মই দুবাৰকৈ মোক প্ৰাৰ্থিত্ব দি আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে যি সুযোগ দিলে বিশ্বাস কৰি, এইখিনিৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। আৰু আমাৰ জিলাত মানে আমাৰ গাৰ্জেন মিনিষ্টাৰ, আমাৰ অভিভাৱক মিনিষ্টাৰ আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। তেখেতে মোক মৰম কৰি আৰু দ্বিতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰা সহায় কৰাৰ কাৰণে। আৰু আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডিমাৰী ডাঙৰীয়াকো মই ধন্যবাদ দিছোঁ। আৰু আমাৰ জিলা সভাপতি ভেক্টৰ দাস ডাঙৰীয়াৰ লগতে সহযোগী কাৰ্যকৰ্তা আৰু মণ্ডল সভাপতি চত্ৰশীল চৌধুৰী, আমাৰ শুক্লাই চেৰফাং মণ্ডল সভাপতি আৰু সহযোগী মণ্ডলৰ কাৰ্যকৰ্তা আৰু বুথ কমিটিৰ সভাপতি, শক্তিকান্ত আহ্বায়ক আৰু জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাসকলে মোক শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থিত্ব মানে
দ্বিতীয়বাৰৰ কাৰণে পাৰ্টিটো প্ৰদান কৰা মোক সহায় কৰাৰ কাৰণে মই উষ্মৰণীয় ধন্যবাদ দিছোঁ তেখেতক। কিমান মান ভোট পাব বুলি আপুনি আশা কৰে কিবা এইবাৰতো আমি 20,000 ভোটৰ মানে এবাৰ আশা কৰিছে 20,000 ভোট। আজি এটা প্ৰমাণ আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে 7,000 এটা আমি প্লেনিং কৰিছোঁ, য'ত 2টা গাড়ী আমি বাছ পঠাইছোঁ, তাতে 4টা গাড়ীৰ মানে ৰাইজ জমা হৈ আছে। তাতে গম পাইছোঁ এইবাৰ 20,000তকৈ অধিক আমি শুক্লা চাৰফাঙত ভোট পাম। এইটো সম্ভৱ হৈছে এজন মহান ব্যক্তিৰ কাৰণে, সৰ্বকালৰ মুখ্যমন্ত্ৰী ডক্টৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। তেখেতৰ দৰিদ্ৰ মানুহ চৈজ আঁচনিবিলাক লোৱাৰ কাৰণে আজি আঁচনিবিলাক পাইছে, যেনেকৈ অৰুণোদয় আঁচনি, উদ্যমিতা আঁচনি আৰু বিভিন্ন যি আঁচনি বনাইছে, দৰিদ্ৰ মানুহ চৈজ আঁচনি বনাইছে। দৰিদ্ৰ মানুহসকলে বিভিন্ন জাতি জনগোষ্ঠী সন্তুষ্ট হৈছে। আজি যিখিনি মানে অসমত যেনেকৈ চাকৰি দিছে, যেনে বিনামূলীয়া চাকৰি, দৰিদ্ৰ মানুহ সন্মান পাইছে, ধনী ঘৰত মেৰিট ল'ৰা ছোৱালীকো সন্মান আছে, আৰু দুখীয়া ঘৰত যিসকল দুখীয়া, এই দুখীয়া ঘৰত ল'ৰা ছোৱালীক মানে এইবাৰ মেৰিট হিচাপে সন্মান আছে। সকলো সমান অধিকাৰ পাইছে। ইয়াৰ কাৰণে আজি BTC অঞ্চলৰ ৰাইজে এইবাৰ BJPক ভোট দিয়াৰ কাৰণে খালী টাইমটো ৰখি আছে। ধন্যবাদ।